আৰু আজিৰ দিনতো বনদস্যু ওলাইছে ফেৰেংগা স্বৰূপ বনদস্যু क'क्राझार जिल्ला परबतजरा महकुमानि सिङाव थानाय टिपकाय दखरा BPF मावख'आव 10था BPF प्राइमारिफोरनि जथायै लोगो हमलायनाय हाबाफारिखौ परबतजरा जिल्ला BPFनि बानजायनायाव फैबाय थानाय इलेक्शननि सोमोन्दै सावरायलायनायखौ नुनो मोननाय जादों। बे सावराय मेलावनो गाहायै बाहागो लायो 1 नं परबतजरा बियाबनि MCLA मनमोन ब्रह्मआ लोगोसे मिरु CWCनि सोद्रोमा बिभीषण ब्रह्म, थबिन्द्र ब्रह्म, परबतजरा जिल्ला BPF लाइमोन आफादनि आफादगिरि जनक कसारी, नेहाथारि आबु खायर आरो गुबुन गुबुन सेल आफादनि आफादगिरि आरो नेहाथारि आरो 10था दखरानि गासै आफादगिरि नेहाथारि आरो सोद्रोमाफोरनि बाहागो लानायजों मेला जाफुंसार जानायखौ नुनो मोननाय जादों। 1 नं परबतजरा बियाबनि MCLA मनमोन ब्रह्मआ खौरांनि गेजेरजों मा फोरमायखो फै जों मिथिना लानि। আজি আমি দলীয় হিচাপে সাংগঠনিক দিশে আলোচনা কৰিছোঁ। আগন্তুক ইলেকশ্যনৰ পাৰ্পছতে আমি ঈদৰ প্ৰাক মুহূৰ্তত আমি কৰ্মীসকলৰ লগত সাংগঠনিক দিশ আলোচনা কৰিছোঁ আৰু আগন্তুক ইলেকশ্যনৰ কাৰণে পৰিষদীয় ইলেকশ্যনৰ কাৰণে 2025 ইলেকশ্যনৰ কাৰণে পৰ্বতজৰা হিচাপে আমি ৰেডি। আৰু বাইদেউ দুদিনমান আগত টিপকাই আৰক্ষীয়ে বৃহৎ পৰিমাণত কিবা শাল গছ কিবা গছ মানে জব্দ কৰিছিলে সেইটো ৰঞ্জিত বসুমতাৰী কৈছে যে যিমানখিনি কাঠৰ বেপাৰী গড়াগাড়ী বেপাৰী আছে এই BPFৰ মানুহ এইটোৰ বিষয়ে আপুনি কি ক'ব? পৰ্বতজৰা আজিকালি বনদস্যু আৰু মাটিদস্যু ওলাইছে। বনদস্যু ফেৰেংগা, মাটিদস্যু ফেৰেংগা আৰু প্ৰমোদ বড়ো বেমেজালি হৈ আছে পৰ্বতজৰাত। বিভিন্ন ৰাইজে কৈছে যে মৰা গছ পৰ্যন্ত পৰ্বতজৰাৰ পৰা উধাও হয়। কোনে লৈছে? এটা মৰা গছ মানে ডেড বডি, মানুহৰ ডেড বডি। যোৱা 4 বছৰত ফেৰেংগা আৰু প্ৰমোদৰ চৰকাৰ আৰু ফেৰেংগাৰ চৰকাৰত পৰ্বতজৰাৰ পৰা ডেড বডি গছস্বৰূপ মৰা গছস্বৰূপ ডেড বডিটোৰো বেপাৰ বাণিজ্য হৈ আছে। ফেৰেংগাই কি কৰি আছে? ফেৰেংগা বসুমতাৰীয়ে কি কৰি আছে? বনদস্যু কোনো নকয় বনদস্যু। কিছুমান ঠাইত জানিব পাৰিছোঁ যে ফেৰেংগাৰ নামত কিছুমান অবৈধ কাঠমিল চুৰি থকা বুলি আমি গম পাইছোঁ। সেই সন্দৰ্ভত কি ক'ব? পৰ্বতজৰাত যোৱা 4 বছৰত আৰু আজিৰ দিনতো বনদস্যু ওলাইছে ফেৰেংগা স্বৰূপ বনদস্যু